এতিয়া ডাঙৰ দেহা স্কুল যাবৰ কাৰণে তাইকে চুলিকেইডাল বেনীকেইটা গাঁঠি দিবলৈ ধৰিছোঁ যিহেতু তাই মানে দুগুচাকৈ বেনীকেইটা গাঁঠিব নোৱাৰে সেইকাৰণে এয়া পটাপট বেনীকেইডাল গাঁঠি তাইকে আজৰি কৰি লৈছোঁ আকৌ সৰু বেটিৰ কাৰণে একো আছেই নহয় এজনীক আজৰি কৰি ল'লেহে আকৌ সিজনীলৈ আকৌ কৰিব পাৰোঁ সেইটো কাৰণে পটাপট বেনীকেইটা গাঁঠি লৈছোঁ। নমস্কাৰ, মই এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, আমাৰো ভাল। ইমান চুলি সৰিছে দেখিছেনে, টপাটো ওলাই গৈছেগৈ। কি হ'ব বাৰু এনেকৈ চুলিবিলাক সৰি থাকিলে বাৰু। তাৰপিছতে চুলি সৰি সৰি অৱস্থা নাইকিয়া হৈছে, ভয়ে লাগিছেগৈ। কিনো সানিম মানে উপায় নাইকিয়া হৈছে মোৰ। তাকে এতিয়া সেই ৰাতিপুৱাৰ পৰা ব্যস্ত হৈ আছোঁ। বিশেষকৈ দুইজনী ছোৱালীয়ে স্কুল খোলা আছে, ডাঙৰ দেহাক বাৰু স্কুললৈ পঠিয়ালোঁ আৰু এতিয়া সৰু বেটিকো উলিয়াই মেলি ৰেডি কৰি লৈছোঁ। ময়ো ওলাই ৰেডি হৈ আছোঁ। তাকে এক থৈ আহোঁগৈ আৰু আজি বাৰু দেউতাকে বাৰু থৈ আহিবগৈ। সেইটো কাৰণে মানে ক'বলৈ যাব সময় মই বস্তু বিচাৰি নাপাওঁ, গম পাইছে, একদম মই বস্তু বিচাৰি নাপাওঁ। এতিয়া সেয়া আজিৰ দিনটো কি দেখাব পাৰোঁ আপোনালোকে তাকে চাই যাব। আৰু যদি মোৰ ভিডিঅ' সময় চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰিবলৈ একেবাৰে নাপাহৰিব। এইফালে চাই দে, এয়া আমাৰ মৰম ৰেডি হৈ লৈছে দেই স্কুল যাবৰ কাৰণে। বৰষুণ নিদিলে হয় আৰু দেই, আমাৰ স্কুললৈ যাব সময়ত সদায় বৰষুণ দিয়ে। ছাতিটো তথাপি লৈ আহিছোঁ বাৰু। আহা নাযাবা দেই কলিজা। ৰাতি 5 টকীয়াটো 7 টকীয়া কৰিলে কচৰি। তাৰপিছতে স্কুলৰ পৰা আহিলোতো আৰু কাপোৰ সলাবলৈ আৰু সময় নাইকিয়া। তাৰপিছত আহিলোঁ, ডাইৰেক্টে ভাত পাতিছোঁ। তাহাঁতক যাওঁতে আকৌ ফ্ৰাইড ৰাইচ অকণ বনাই দিলোঁ। দুইজনে তেনেকৈ খাই মেলি গ'ল আৰু ডাঙৰ দেহাও লৈ গৈছে টিফিনত। তাৰপিছত এতিয়া মানে কি হ'ল, এতিয়া আকৌ গৰম ভাত বনাইছোঁ, দালি বনাইছোঁ। মানুহজনে ভাত খাবলৈ সময় নহ'ল, এতিয়া আকৌ কামলৈ গ'লগৈ। তাকে পাতি থৈ দিওঁ আৰু তেওঁ যিটো সময়ত আহে খাবহি আৰু। এতিয়ানো ক'ত আহিব, 1টা বজাতে আহিব। তাৰপিছত এতিয়া ভাত বনাই আছোঁ। আকৌ এতিয়া মানে কি মই ভাবিছোঁ তেওঁ থাকিব চাগে, আনিবগৈ ছোৱালী। আকৌ যাওঁতে আকৌ এতিয়া খোজকাঢ়ি যাব লাগিব। আহোঁতে যোৱা বেটেৰী ৰিক্সাতে আহিম। সেয়া এতিয়া ভাতকেইটা ৰান্ধি আছোঁ। লগতে ঘৰৰে টেঙামৰা দেই, ৰঙা টেঙামৰা আৰু এইটো গ্ৰীণ কালাৰ, দুইটা মিক্সাৰ কৰি লৈছোঁ। তাকে বোলো এতিয়া বইল দালি অকণ বনাওঁ। মই কৈ এনেকৈ টেঙামৰা হ'লে দালিটো মানে কি হয়, তেল মাৰিবলৈ এজনে নিদিয়ে, বইলকৈ কৰি থ'বলৈ দিয়ে। সেইকাৰণে বইলকৈ কৰোঁ আৰু। তাকে এতিয়া বনাওঁ। বোলে এয়া ভাত বনাই আছোঁ। মোৰ খৰিচা বটলকেইটা দেখিছে না, আজি ৰ'দে নেপালে। বতৰটো মানে একদম আজি সেমেকা, ৰ'দে নেপালে পাই, মনটোৱে বেয়া লাগিছে। কালিৰ পৰা হওক নহয় পিছবিলাক মই ৰ'দ অকণ পালে বাৰাণ্ডাতে থৈ দিলোঁ, এতিয়া ৰ'দেই নেপালে। আৰু এইপিনে দেখিছেনে কেনেকৈ বিস্কুট আমাৰ সৰুজনে কি কৰে, ক্ৰীম লগা বিস্কুটটোহঁত, এইটো বাৰ্বন বিস্কুট নেকি, ব্ৰাউন বাৰ্বন বিস্কুটটো। তাৰপিছতে কি কৰে, মাজৰ ক্ৰীমখিনি খায়, বিস্কুটখিনি এনেকৈ থৈ গৈছে। মানে মই কম কি, ৰাতিপুৱা মানে 3 দিনমান স্কুল বন্ধ, 2 দিনটো স্কুল বন্ধ, এদিনহে স্কুল নগ'লে বাৰু সাঁতৰ বুলি। তাৰপিছতে তাৰপৰা অকণমান মানে যাবলৈও মন কাণ নকৰিলে। তাৰপিছত 3 দিন স্কুল বন্ধ পালত আৰু ৰাতিপুৱা ঠেন আৰু বোলো মই বোলো বিস্কুট দুটামান খালে চাগে মনটো ভাল লাগিব। মাজৰ ক্ৰীমকণ খাই তাৰপিছত ডাইনিং টেবুলতে এইখিনি বিস্কুটখিনি ডাইনিং টেবুলতে থৈ এই ডাঙৰ তলি এখন দেখিছে নাই, এইখনে ঢাকি থৈ গৈছে। এইখনে এনেকুৱা মানে বুদ্ধি খটাব পাৰে কি ক'ম। এতিয়া সেই স্কুলৰ টিফিনত পকৰি নিনিয়ে, ৰুটিও নিনিয়ে, কাজু কাটলি লাগে। তাকে এতিয়া আকৌ কাজু কাটলি 2 পিচে, 5 টকীয়া কচৰি এটাই, আজিকালি 7 টকীয়া কচৰিয়ে হ'লগৈ আৰু, এটা কিনি পিনে টিফিনত ভৰাই দি পঠিয়াইছোঁ। উপায় নাইকিয়া, কাইলৈ আকৌ নিদিওঁ, কাইলৈ একদম মই ৰুটি নহয় পকৰি দিম। আৰু এতিয়া লগতে এয়া বনাবলৈ লৈছোঁ ভেন্দি ভাজি। দালি আৰু ভাত পাতি থৈছোঁ বাৰু, এতিয়া ভেন্দিকেইটা কাটি লওঁ। তাৰপিছত সোনকালে বনাওঁ, 10টা বাজিলেই, গম পাইছে নাই বাৰু। মোৰ মানে কি হ'ব আৰু দেই, এওঁ আশাত থাকিলোঁ যে, এওঁ সেই ডিউটিৰ কথা গম গতি নাপালে। তেওঁ ফোন মাৰিলতহে গৈছে। সিভাগেতো মই ৰাতিপুৱা শুই উঠি মই ভাতকেইটা মই পাতিয়ে দিওঁ, তেওঁ ডিউটিলৈ যোৱা হোৱা হ'লে। তাৰপিছতে মানে মোৰ এতিয়া এইটো গতি সেইফালে চব কাম আছে, মানে কম কি উপায় নাই। এতিয়া ভাজি শাকখন সোনকালে কাটি লওঁ বাৰু দেই। এতিয়া আহি আছোঁ বৰপুখুৰী পাৰে তাকে মানে অলপ আগতীয়াকৈ আহিছোঁ। এতিয়া এয়া বাহিৰত এখন বহি আছোঁ মানে ডাঙৰ এতিয়া শিকিবলৈ হৈছে দেই, শিকিবলৈ হৈছে। তাকে বহি আছোঁ আৰু লগতে কোচত ফোন সোমাইছে, মৰম সোমাই আছে। তাকে মানে কি হ'ল, এই গাড়ীৰ ল'ৰাজনে যিজনে গাড়ী চলায়, সি মানে কি গাৰ্জেনজন নোলোৱালৈকে মানে সি নাযায় আঁতৰি। তাৰপিছত এখন বজাত ৰখি থাকে, এনেই বহি আছোঁ বাৰান্দাতে, আহিবলৈ হৈছে আৰু। মাতা আকৌ কি কমাৰ্চ কলেজত কিবা পাতিছে, ল'ৰা ছোৱালীবিলাক কেনে হাজাৰ কাকি ফুৰিছে।
মানে স্কুলৰ পৰা আহোঁতে সৰুজনীয়ে ললিপপ এটা লৈ আহিছিলে, এতিয়া বাইক অহা দেখি বাইকক লগালগ এটা ললিপপ দিছে। এই যে বাক যে দিলা, আনকালে দেখোন বাক তুমি নিদিয়াই, আজি কেলৈ দিলা? মানে তোমাৰতো সোধে বুলি বাক দিলা হয়নে? মৰমতে দিছা হয়নে? অঁ সেয়া মৰমতে দিছে। এতিয়া ডাঙৰ দেহা ভাতকৈ খাবলৈ দিছোঁ, আমি খাম আৰু এই সৰু বেটিয়ে মানে দালি ভাত নাখায়। কি কৰি দিওঁ তাকে এতিয়া চাওঁ। এয়া লগতে এয়া পাপৰ ৰেডি কৰিছোঁ আৰু পাপৰো দি দিওঁ, খাই দেখা দেই। মই পাপৰ লৈ আহিছোঁ। কৈছোঁ মানে এইটো ডাঙৰ যতটো দেই অকণমানি হৈ আছে, এতিয়া মানে অকণমানি হৈ আছে, খাবলৈ কেহেঁতা নিচা লাগিছে। পেলাই নিদিবা, সৰুটো খোৱা ভাল, সৰুটো খোৱা পেটৰ কাৰণে ভাল, খোৱা খাই দিয়া। এতিয়া এয়া সময় 6টা বাজিছে, ইহঁতক অকণমান পঢ়িবলৈ কাৰণে লগাই দিছোঁ। মানে ইহঁতি সোনকালে শুবলৈ বিচাৰে, সেইকাৰণে 6টা বজাৰ পৰা আজিৰ পৰা মানে 6টা বজাৰ পৰা পঢ়া ষ্টাৰ্ট কৰিছোঁ, নহ'বা বৰ প্ৰব্লেম হৈছে। ডাঙৰ বেটিকে হিন্দীখন আজি মানে কুৱেশ্যন আনচাৰ দিছিলে স্কুলত, তাকে মুখস্থ কৰি লিখিবলৈ কৈ আছোঁ। আৰু এইপিনে আৰু এইখিনি মোৰ কাপোৰখিনি দেখিছেনে? এইখিনি চব ধুবলগীয়া কাপোৰ দেই। এয়া ধুবলগীয়া কাপোৰ চব মানে গোটাই থোৱা আছে। কালিয়ে পৰহিয়ে মানে ৱাটাৰ চাপ্লাই পানীটো ইমান দিগদাৰ কৰিছে, এবাৰ দিছে এবাৰ নাই দিয়া। তাৰপিছত পানীৰ পৰা মানে বহুত প্ৰব্লেম হৈছে। আজি ওলাইছিলে, আজি মানে সেয়া ধুবলৈ পানীও নহ'লেগৈ, দিগদাৰ হ'ল মানে সিটো কৰোঁতে। তাৰপিছত সেয়া গোটাই থোৱা আছে। আৰু এইপিনে এয়া সৰু বেটিক এয়া আজি স্কুলৰ হোমৱৰ্ক দিছিলে, তাকে এয়া তাইক কৰাই আছোঁ। 1 2 3 লিখিবলৈ দিছিলে, কৰিলে নাই চাওঁ। আৰু 3 এইটো ঠিক কেনেকুৱা ঠিক? কঁকাল ভঙা 3 যে এইটো কেলৈ? কঁকাল দেখোন ভাগি থাকিলে দেখোন, বেকা হৈ গ'ল কঁকালটো। এইটো কঁকালটো বেকা হৈ আছে দেখোন। এইটোৱে শুনি লোৱা, এইটোৱে ৰবৰডালে ভালকৈ মোহাৰা। এই দুটা হৈছে, এই দুটা বিউটিফুল হৈছে, বুজি পাইছা নাই? এইটোৱে ধুনীয়াকৈ মোহাৰা। এইকেইটা মই শিকাই দিম বাৰু কি কৰিব লাগে। ইয়াত দিছে হোৱাট কামছ আফটাৰ। আফটাৰ মানে কি? পাছত নহয় জানো? হোৱাট কামছ আফটাৰ মানে ইয়াত পিছৰ সংখ্যাটো কি হ'ব সুধিছে, বুজি পাইছা নাই? 1ৰ পিছত কি হ'ব সেই সংখ্যাটো লিখিব লাগিব। এই বাকচটো দেখিছা নাই? ইয়াৰ ঘৰটোত লিখিব লাগিব। আৰু 2 পিছত কি হ'ব এইটো লিখিব লাগিব। আফটাৰ মানে পাছত, বিফৰ মানে আগত, বুজি পালা? এতিয়া বাহিৰতে বৰষুণ দি আছে। সদায় এইটো সময়ত সদায় বৰষুণ জাক দিবলৈ ধৰিছে। বেছি ডাঙৰকৈ নিদিয়ে বাৰু, চিমকৈ। কালি অকণ ডাঙৰকৈ দিছিলে দেই। কালি 7টা 6:30 বজাৰ পৰা দেই, 6:30 বজাৰ পৰা ডাঙৰকৈ বৰষুণ দিছিলে ইয়াত। কাচকল পাতি দিছোঁ, উতলি থওক, বইল হৈ থওক। তাৰপিছতে ভাত কেইটামান পাতি দিওঁ আৰু। কিমান ৰন্ধা বঢ়া কৰিবা, কেতিয়াবা যে আমনি লাগে। আপোনালোকৰ আমনি লাগে নাই বাৰু? মোৰ যে বিৰাট আমনি লাগে মই ক'ম কি। কেতিয়াবা এনেকুৱা লাগে যে হোটেল এখনত গৈ যে বহি যে খামগৈ, তেনেকুৱা নিচিনা লাগে। সদায় একেসোপা কামেই, গম পাইছে? আমাৰ বাৰু গৃহিণীবিলাকৰ একেখিনি কাম হয়নে নহয় বাৰু? ৰাতিপুৱাৰ পৰা গধূলিলৈকে একেখিনিয়ে আৰু দেই। কেতিয়াবা যে এনেকুৱা আমনি লাগে, অকল বহিয়ে যে থাকিম আৰু হোটেল এখনত গৈ খামগৈ, বহি থাকিম, তেনেকুৱা নিচিনা লাগে। ফ্ৰিজৰ পৰা পানী অকণকৈ খাই লওঁ, ডিঙিটো শুকাই গৈছেগৈ। বেছি ঠাণ্ডা পানী নহয় বাৰু, অলপ ঠাণ্ডা হৈ আছে। বেছি আকৌ অত্যাধিক বেছি ঠাণ্ডা খাই দিলেও মোৰ মানে দিগদাৰ হয়, ডিঙিটো বিষ হয়। তথাপি খোৱা হয় আকৌ দেই, ঠাণ্ডা পানী নহ'লে যে মোৰ নচলেই। এইবিলাক কাৰ কাম? কথাটো কি? ধৰা ৰ'বাচোন, কথাটো কি হ'ল? হে? কথাটো কি মানে? বিচনাখনৰ অৱস্থা কাহিল কৰি থৈছে দেই। মানে কি হ'ল, ইমান হাঁহুৱাই কান্দি আছে, নকৰিবা। তাৰপিছত হাঁহকে দেখিছে নাই, এতিয়াও কান্দি আছে। মানে পঢ়া টেবুল এখন লাগে, নেকান্দিবা, মই কথাকেইটা কৈ লওঁ আকৌ। পঢ়া টেবুল এখন লাগে, গম পাইছে আপোনালোকে? মানে ইফালে বস্তু বাহনি থ'বলৈ ঠাই নাই। তাই ভাগৰ সেই বিচনাখনত লৈ লিখা সেইখন টেবুল আছেই, আকৌ এই সৰুকৈ এখন টেবুল আছেই হা। বস্তু থ'বলৈ ঠাই নাইকিয়া। নিজৰ ঘৰে নেকান্দিবাচোন। নিজৰ ঘৰ এখন যেতিয়া পাতিম তেতিয়াহে বস্তু বাহনি এটা কিনি মেলি থ'ব পৰা যাব ন। এতিয়া সেই কোৱাৰ্টাৰ ঘৰত আছোঁ যেনে তেনে, নিজৰ ঘৰ এখন সাজু বুলি ক'লে পটককৈ ক'ত হ'বগৈ? মাটি লৈ থোৱা আছে বাৰু, মাটি কাম হৈ আছে। তাৰপিছতে আগতে আমাৰ মানে মাটি এচিটা লোৱা হৈছিলে, এচিটা মানে অকণমান দিগদাৰ হ'ল আৰু। তাৰপিছতে একচুৱেলি পৰিৱেশটো দৰকাৰ হয় আমাক। তাৰপিছত এতিয়া আকৌ নতুনকৈ এচিটা ল'লোঁ বাৰু, কামবিলাক হ'লগৈ আৰু অলপমান বাকী আছেগৈ। তাৰপিছত নেক্সট কালিৰ পৰাহে কাম ষ্টাৰ্ট দিব পৰা যাব, ভগৱানে ভালে কুশলে ৰাখিলে আৰু কি হয়। নেক্সট ফালি পাই দিওঁ নে তাৰ নেক্সট ফালি পাই দিওঁ আৰু ভগৱানেহে জানে আৰু দেই। সেইটো যে এতিয়া মানে ছোৱালীয়ে নামানে, ইমান আমনি নকৰিবাচোন।
এতিয়া না ছোৱালীয়ে ইমান আমনি কৰে, এই সৰু বেটি বেছি লাগ বুলি ক'লে বস্তু বিচাৰে, সৰু যেন তাৰমানে অশান্তি পাইছোঁ, মথনিৰ পৰা কান্দি আছে। এই পঢ়া টেবুল দুখনকৈ আছে, এখন সৰুখন আপোনালোকে দেখিছে ন, এতিয়াই এখন আৰু লাগে টেবুল, ইফালে নপঢ়ে ইফালে নপঢ়ে কিতাপ। এতিয়া পঢ়িবলৈ দিলোঁ, নাকান্দিবা, এতিয়া পঢ়িবলৈ দিলোঁ বিচনাখনত, মানে সেয়া মই যেতিয়া বহি থাকিলোঁ নাই তেতিয়া অকণমান পঢ়িলে, তাৰপিছত বিচনাখনত গোটেই কাগজ ফালি মেলি অৱস্থা কাঢ়িল কৰি থৈ গৈছে। ছোৱালীলৈ নুবুজে। এক লাগিব নেকি বা আপোনালোকক? লাগিব যদি লৈ যাবচোন দেই, এক লৈ যাব, এক লৈ যাব দেই। আপোনালোকক কাৰোবাক লাগিব যদি এক লৈ যাব, এক মই দি পঠিয়াম। লগতে এয়া চাটনি অকণ কৰোঁ, জলকীয়া, নহৰু, আদা আৰু লগতে নৰসিংহ, মান ধনিয়া আৰু পদুনা চব মিক্সাৰ কৰি লৈছোঁ। এতিয়া এয়া চাটনিকণ কৰি লওঁ। এতিয়া এয়া ৰাতি সাঁজ খাবলৈ লৈছোঁ, চাটনি, ভাজি, লগতে দালিও আছে বাৰু, দালি মই আনোগৈ। তাৰপিছতে এয়া দেওমানিতো খাই আছে ভাত। তাৰপিছতে এতিয়া এয়া ভাতকেইটা খাই লওঁ। আজি ৰাতিৰ সাঁজটো এনেদৰে একদম সাধাৰণভাৱে নিৰামিষকৈ খাবলৈ লৈছোঁ। বাৰু এতিয়ালৈ আহিছোঁ।